আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো অনামিকা কিচেনলে। আজি মই আপোনালোকৰ মাজলৈ আলু আৰু ডিমৰ এটা টেষ্টি ৰেচিপি লৈ আহিছো। মই আশা কৰোঁ আপোনালোকে ভাল পাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আহকচোন আৰম্ভ কৰোঁ। প্ৰথমে মই এখন ফ্ৰাই পেন পাতিছো আৰু পেনখন গৰম হ'ব দিছো। পেনখন গৰম হোৱাৰ লগে লগে ইয়াত মই তেল দিছো। মই তেলৰ পৰিমাণ অলপ সৰহকৈ দিছো। এতিয়া ইয়াত মই গোটা জিৰা দিছো। জিৰাখিনি 10 সেকেন্ড মান সময় ভাজি লম। সেই সময়তে দুটা পিয়াজ, দুটা জলকীয়া আৰু অলপ আদা মই কাটি লৈছো। জিৰাখিনিৰ পৰা যেতিয়া এটা ধুনীয়া গোন্ধ ওলাব তেতিয়া ইয়াত মই কাটি থোৱা পিয়াজ আৰু জলকীয়াখিনি দি দিম। জলকীয়া আৰু পিয়াজখিনি খুব মিহিকৈ কাটিব আৰু এইদৰে পিয়াজখিনি মই 10 সেকেন্ড মান সময় ভাজি লম। মই মিডিয়াম ফ্লেমতে ভাজিছো। 10-12 সেকেন্ড মান সময় যেতিয়া পিয়াজখিনি ভজা হ'ব তাৰ পিছত ইয়াত মই পিচি থোৱা আদাখিনি দি দিছো। পিয়াজখিনি বহুত বেছি ৰঙাকৈ ভাজিব নালাগে, যিহেতু আমি আলুৰ লগত পিয়াজখিনি ভাজিমেই। যেতিয়া অলপ পাতলা ৰঙচুৱা যেন হ'ব তেতিয়া তাত মই আলুখিনি দি দিম। আলুখিনি এইদৰে স্কোয়াৰ শেপত সৰু সৰুকৈ কাটি ল'ব। এতিয়া মই আলুখিনি দি দিছো। আলুখিনিৰ সৈতে পিয়াজখিনি ভালদৰে মিলাই ল'ম আৰু এইখিনি 5 মিনিট মান সময় ভাজি থাকিম। এই 5 মিনিটৰ পিছত ইয়াত মই নিমখখিনি দিছো সোৱাদ অনুসৰি। নিমখখিনি দিয়াৰ পিছত এইখিনি পুনৰবাৰ ভালদৰে লৰাই ল'ম আৰু এইখিনি ঢাকন মাৰি আৰু 5 মিনিটৰ কাৰণে সিজিব দিম। এয়াছো আলুখিনি সিজি আহিছে। এতিয়া ইয়াত মই হালধিখিনি দিম। আৰু লগতে অকণমান ভাজি থোৱা জিৰাৰ গুড়ি দিম আৰু অকণমান গৰম মছলা দিম। আপোনালোকে নিদিলেও কোনো কথা নাই, খাবলৈ টেষ্টি হয়। মই অলপমান দি দিছো। এইখিনি মছলাখিনি দিয়াৰ পিছত এইখিনি পুনৰবাৰ লৰাই আৰু 4 মিনিট মান সময়ৰ কাৰণে মই এইখিনি ভাজি থাকিম। যেতিয়ালৈকে আলুখিনি সম্পূৰ্ণ ভাঙি নাযায়, মানে সিজি নাযায়, তেতিয়ালৈকে মই ভাজিয়ে থাকিম। এয়া চাওক আলুখিনি ভাঙি গৈছে, মানে আলুখিনি প্ৰায় সিজি গৈছে। এতিয়া ইয়াত মই দুটা বিলাহী, মিডিয়াম সাইজৰ দুটা বিলাহী কাটি ইয়াত দি দিছো। বিলাহীখিনি দিয়াৰ পিছত এইখিনি মই 3 মিনিট মান সময় পুনৰ ভাজি ল'ম। 3 মিনিটৰ পিছত এয়া চাওক বিলাহীখিনি সম্পূৰ্ণ গলিয়ে গৈছে। এতিয়া এইখিনি মই ভালদৰে মিলাই এইদৰে বহল কৰি গোটাই ল'ম। এই চাব আপোনালোকক মই দেখাই দিছো, এইদৰে কৰি ল'ব। এনেকৈ মিলাই ল'ব যাতে অকণো ফাক নাথাকে মাজত। বহল কেৰাহী হ'লে বনাবলৈ বেছি সুবিধা হ'ব। এতিয়া এটা বাটিত এইদৰে এটা ডিম ভাঙি ল'ব আৰু তাৰ পিছত ভাজিখিনিৰ ওপৰত এইদৰে দি দিব। ইয়াত ডিমৰ পৰিমাণ যিমান বেছিকৈ দিয়ে খাবলৈ সিমানেই সুন্দৰ হয়। এতিয়া ডিমখিনি দিয়াৰ পিছত এইখিনি 7 মিনিটৰ কাৰণে লো ফ্লেমত সিজিব দিব। মই আপোনালোকক 6 মিনিট মানৰ পিছত দেখাইছো। এয়া চাওক যেতিয়া মাজৰ অংশটো হালধীয়া হৈ অহা দেখিব কুহুমৰ, তেতিয়া গম পাব যে এইখিনি হৈ গৈছে। মোৰ এইখিনি প্ৰায় হৈয়ে গৈছে। মই এতিয়া ষ্টভটো অফ কৰি দিম আৰু ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? খাবলৈ বহুতে সোৱাদ হৈছিলে। এয়া চাওক আপোনালোকে ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপে ল'ব পাৰে, ভাতৰ সৈতেও খাবলৈ খুব সুন্দৰ হয়। আৰু মাজৰ যিটো কুহুম অংশ সেইটো চাওক কি ধুনীয়াকৈ হালধীয়া হৈ আছে আৰু সম্পূৰ্ণ সিজি আছে। যদি আপোনালোকৰ ভিডিঅ'টো এতিয়ালৈকে চাই ভাল লাগিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকে এই টেষ্টি ৰেচিপিটো বনাই খাবলৈ কিন্তু একেবাৰে নাপাহৰিব।
এই মাজৰ কুহুমটো চব ধুনীয়াকৈ সিজি আছে আৰু আপোনালোকক মই ইয়াৰ বেক সাইডটো দেখাই দিছোঁ এয়া চব তেন্তে বনাই খাই চাব আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল